হয় বন্ধু বান্ধৱীসকল নমস্কাৰ, মই চিন্ময় গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ আপোনাৰ চেনেল ব্লগ জি নাচামলৈ। তো বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি যিহেতু মহাশিৱৰাত্ৰি, তো আমি এতিয়া উপস্থিত আছোঁ নুমলীগড়ৰ বাবা থানত। তো আপোনালোকক আমি ইয়াৰ বাবা থানৰ সামগ্ৰিক পৰিৱেশ দেখুৱাম, ভিৰ দেখুৱাম। বহুত ভিৰ হয়, আচলতে হাজাৰ হাজাৰ ভিৰ হয়, ভক্তপ্ৰাণ ৰাইজ ওলাই আহে। তো আমিও এতিয়া আহি পেলাই বাবা থান পাইছোঁহি আৰু অলপ দূৰত। এয়া দেখিবলৈ পাইছে ৰাস্তাত এতিয়া পাই কিমান ভিৰ, যথেষ্ট আচলতে ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। লগত মই আহিছোঁ, শচীন আহিছে, জয় ভোলেনাথ, এয়া দিগন্ত দা, এয়া আগত এয়া চেং ভাই। তো দেখিবলৈ পাইছে আপোনালোকে যথেষ্ট আচলতে ভিৰ, এতিয়াৰ পৰাই ৰাস্তাত আচলতে যথেষ্ট ভিৰ সমাগম হৈছে। আমি আহি পাইছোঁহি। লাহে লাহে আপোনালোকক আমাৰ সামগ্ৰিক পৰিৱেশ দেখাই থাকিম। এয়া পিছফালেও মোৰ দেখিবলৈ পাইছে গাড়ী আচলতে কিমান জাম লাগি গৈছে, এয়া চব। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, অলপো স্কিপ নকৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। এটা লাইকে কাৰণ এইটো চেনেলত এনেকুৱাই মজেদাৰ ভিডিঅ' পাই থাকিব, যোনটো অন্য আৰু ক'তো নাপায়। তো আচলতে এটা আপোনালোকৰ লাইকে আমাক উৎসাহ বঢ়াই আৰু ভিডিঅ' বনোৱাত। তেনেধৰণে দেখা নাই পাইছি ৰে। কি কি হ'ল দিগন্ত দাদা, কি দেখা নাই পাইছি? এই চাবলৈ পাব, পাৰ্বতী শিৱ চব চাবলৈ পাব। এয়া দেখিবলৈ পাইছে আচলতে যথেষ্ট ভিৰ। তো বন্ধুবৰ্গ আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট ভিৰ লাগি গৈছে, আচলতে ট্ৰেফিক জাম হৈ গৈছে। আচলতে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে আমাৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উপলক্ষে আচলতে ভগৱানৰ ওচৰত আশীষ ল'বলৈ। দেখিবলৈ পাইছে আমি ওচৰ আহি পালোহি, প্ৰায় ভিৰ দেখিবলৈ পাইছে আপুনি। আগলৈ দেখক কিমান আচলতে ট্ৰেফিক জাম হৈ গৈছে। তো বন্ধুবৰ্গ আপোনালোকে দেখিবলৈ পাইছে আচলতে বৃহৎ ভিৰ আপোনালোকে দেখিবলৈ পাইছে। আগত কিমান ভিৰ, ওচৰ চাপি আমি আহি পালোহি প্ৰায় বাবা থানৰ। আচলতে যথেষ্ট ট্ৰেফিক জাম লাগিছে। আগফালে চাওক আপোনালোকে, একদম ৰাস্তা ৰৈ গৈছে। হাজাৰ হাজাৰ মানুহ আচলতে ওলাই আহিছে ভগৱানৰ আশীষ ল'বলৈ আজি মহাশিৱৰাত্ৰি উপলক্ষে। আপোনালোকে আচলতে যোনফালে চাই সেইফালে মানুহ আৰু গাড়ী মাত্ৰ। চাই থাকক, আমি আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাইছোঁ ব্লগ জি নাচাম চেনেলৰ তৰফৰ পৰা। তো দেখিবলৈ পাইছে আমাৰ আৰু এটা ব্লগাৰ আহিছে, এক্সপ্ল'ৰ কৰি আছে। আমি এতিয়া আহি পেলাই মেইন আচলতে বাবা থান আহি পেলাই পালোহি। তো আপোনালোকে দেখিবলৈ পাইছে আচলতে যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। ইমানেই আচলতে ভক্তপ্ৰাণ ৰাইজ, আপোনালোকে এইখনত ৰৈ দিলে আপোনালোকক ঠেলি আগলৈকে লৈ যাব, আপোনালোকে খোজ নাকাঢ়িলেও হয়। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, আপোনালোকক আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ ব্লগ জি নাচাম চেনেলৰ তৰফৰ পৰা। চেং কেনেকুৱা লাগিছে? মানুহ কিমান? হাজাৰ হাজাৰ মানুহ ওলাই আহিছে, হয়। তো আপোনালোকে দেখিবলৈ পাইছে। দিগন্ত দা কেনেকুৱা অনুভৱ? ভাল লাগিছেনে? আপোনালোকে চব কিমান মানুহ আচলতে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আপোনাৰ। তো আমি আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ ব্লগ জি নাচাম চেনেলৰ তৰফৰ পৰা। আহি পেলাই বৰ্তমান মেইন গেট পালোহি। বহুতো নিবনুৱা পুৰস্কাৰ লাভ কৰক, মাত্ৰ 50 টকা। আগন্তুক 22 চনৰ মাৰ্চ মাহৰ। তো আমি এতিয়া এই মেইন গেট পালোহি। তো ব'লক আমি এতিয়া সোমাই যাওঁ আমাৰ নুমলীগড় স্থিত বাবা থানলৈ।
আন্দাজা লাগাতে নাই পারবো, তথাপিতো তথাপিতো মানে কিনে 10,000 বেশি হবে। বেছি হ'ব। সমবেত হৈছে, এইটো এটা মাত্ৰ আমাৰ আচলতে অনুমানে, হয়তো ইয়াতকৈ বেছিও হ'ব পাৰে, হয়তো লাখো হ'ব পাৰে। সেইকাৰণে আচলতে এইটো নহয়, এটা এটা মাত্ৰ আমি অনুমান। কি কহত হে? 20 লাখত হে। আমাৰ মানুহবোৰ ক'ত গ'ল? যথেষ্ট আচলতে ধুনীয়া ধুনীয়া ছোৱালীও আহিছে, দেখিব পাইছে ধুনীয়া ধুনীয়া ছোৱালী সমবেত হৈছে। কি হচ্ছে না? ধুনীয়া ধুনীয়া ছোৱালী চাওক আপোনালোকে। আমি আপোনালোকক পৰিৱেশৰ লগতে ধুনীয়া ধুনীয়া ছোৱালী। হাতি থকা আমাৰ ইয়াত কিমানকে দিছে? 10 টাকা 100 টাকা। 10 টকা কেইটা? 100 টাকা। কি ভাং এইটো? মোহিনী ভাং নেকি? নিচা লাগিবনে? কেইটা খালে নিচা লাগিব? খাব লাগিব 10 টাকা। 10টা খালে পূৰা নিচা লাগিব। অঁ, তই দেখিবলৈ পাইছে, দাদাই কৈছে 10টা খালে বোলে পূৰা নিচা লাগিব। অৱশ্যে আমি টেষ্টিং কৰি নাচাওঁ। 10 টকা 6টা দিয়ে ন? 10 টকা 6টা দিয়ে। এয়া দেখিছে, ভাঙৰ মুঠাও পাব, এয়া লাৰুও পাব। গোটা চোটা নাই ন? গোটা নাই। আহা ব'লা ব'লা। মাজত কি হত গ'ল না? বলে না ভাড়া দিলি গাড়িতে কি খবৰ? খবৰ ভালে। শ্রীকৃষ্ণ তোমালোক ইয়াত ভাড়া নিদিয়াকে চলাই দিয়ে তহঁতি ইয়াতে ওই দিকে আছিল ওই ফালৰ পৰা আহি ইয়াত সুধিম মিনিট